নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ আগত। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, কাৰণ আপোনালোকৰ এটা লাইকে আমাক ভিডিঅ' বনোৱাত উৎসাহ যোগায়। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম খবৰটোৱে হৈছে IIT গুৱাহাটীৰ সমাৱৰ্তন সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT গুৱাহাটীৰ সমাৱৰ্তন সম্বোধন কৰিছিল। মঙলবাৰে IIT গুৱাহাটীৰ সমাৱৰ্তন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিযোগে এই কথা সদৰি কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দুপৰীয়া 12 বজাত এই সমাৱৰ্তন সম্বোধন কৰিব। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক, কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় ধত্ৰেও এই অনুষ্ঠানত ভাগ ল'ব। মুঠ 1083 গৰাকী শিক্ষাৰ্থীয়ে এই সমাৱৰ্তনত ডিগ্ৰী লাভ কৰিব। এইসকলৰ ভিতৰত বিটেকৰ 687 আৰু এমটেকৰ 337 গৰাকী শিক্ষাৰ্থী আছে। বন্ধুসকল, দ্বিতীয় খবৰটোৱে হৈছে SI পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল 10 লাখ। অসম আৰক্ষীৰ উপৰিদৰ্শক পদৰ চাকৰিৰ ৰমৰমীয়া বজাৰ বঢ়াইছে একাংশই। একোটা পদৰ বাবে দাম উঠিছে 10 লাখ টকা পৰ্যন্ত। 20 ছেপ্টেম্বৰৰ পৰীক্ষা বাতিল হোৱাৰ পিছত অসম আৰক্ষী অপৰাধ শাখাই উলুবাৰীত অভিযান চলাই যোগমায়া ব্ৰহ্ম নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। সেই মহিলাগৰাকীৰ সৈতে আৰু কেইজনমান লোকে SI পৰীক্ষা নামত প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ অভিযোগ উত্থাপন হৈছে বুলি জানিব পৰা গৈছে। ইফালে লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বোৰ্ডে CIDত এক গোচৰ ৰুজু কৰিছে। বোৰ্ডে জানিব দিয়া মতে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হোৱা এই পৰীক্ষা পুনৰ এমাহৰ ভিতৰত অনুষ্ঠিত কৰিব। তৃতীয় খবৰটোৱে হৈছে ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাৰ ৱাৰশ্বিপত দুগৰাকী মহিলা বিষয়া নিযুক্তি। দেশবাসীলৈ সুখবৰ, প্ৰথমবাৰৰ বাবে ভাৰতীয় ইতিহাসৰ নৌসেনা বাহিনীত লিংগ সমতাৰ নতুন সংজ্ঞা প্ৰদান। ভাৰতীয় নৌসেনা বাহিনীৰ যুদ্ধ জাহাজত সহ লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু সহ লেফটেনেণ্ট ৰীতি সিঙক প্ৰথম মহিলা কৰ্মকৰ্তা হিচাপে নিযুক্তি প্ৰদান। পূৰ্বতেও ভাৰতীয় নৌবাহিনীত মহিলা কৰ্মকৰ্তা আছিল যদিও ৱাৰশ্বিপত কেবিন, বাথৰুম আৰু থকাৰ অসুবিধাৰ বাবে মহিলা কৰ্মকৰ্তাক নিযুক্তি দিয়া নাছিল। জানিব পৰা মতে দুয়োগৰাকী বিষয়া আগন্তুক নৌবাহিনীৰ MH-60 বিমান উৰাবৰ বাবেও প্ৰশিক্ষণ দিয়া হৈছে। বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।